নমস্কাৰ। আজিৰ এই ভিডিঅ'টো এইসকল লোকৰ কাৰণে হয় যিসকলে নিজৰ জীৱনত কিছু ভাল কাম কৰিব বিচাৰে, যিসকলে নিজৰ জীৱনত সফলতা অৰ্জন কৰিব বিচাৰে আৰু যিসকলে নিজকে এজন সাকসেসফুল ব্যক্তি হিচাপে গঢ়ি তুলিব বিচাৰে। প্ৰতিজন মানুহৰ জীৱনত দুটা জোন থাকে, এটা হৈছে কমফৰ্ট জোন আৰু এটা হৈছে ষ্ট্ৰেট জোন। প্ৰথমতে বুজি লওঁ কমফৰ্ট জোন কি। কমফৰ্ট জোন হৈছে যি আপুনি কমফৰ্টেবলি কৰি আছে, ইয়াত কোনো আপুনি ৰিগ্ৰিয়াছ কষ্ট কৰা নাই, যিভাৱে চলি আছে সেইভাৱে চলিব দিছে। যেনেকে এটা বন্দী হিচাপে থকা হাতীক এজন সাধাৰণ মানুহে কন্ট্ৰোল কৰে, সেই হাতীজনে নিজৰ কমফৰ্টেবল জীৱনতে থাকি সুখী মনে জীৱন কটাই আছে, তেওঁ কোনোদিন ফ্ৰীডম হোৱা বা ফ্ৰী হোৱাৰ কথা নাভাবে। ঠিক তেনেকৈ এই কমফৰ্ট জোনৰ মানুহেও জীৱনৰ আগৰ ষ্টেপটোৰ কথা নাভাবে, তেওঁ যিভাৱে চলি আছে সেইভাৱে চলিব যায়, যেনে চলিছে তেনে কৰি আছে। কিন্তু এই কমফৰ্ট জোনে জীৱনত হয়তো ভবাতকৈ বা ভবাৰ নিচিনা সফলতা নিদিব পাৰে। এই কমফৰ্ট জোনে জীৱনত গ্ৰোথ আনে, কিন্তু এই গ্ৰোথটো একেবাৰে কম হয়, উচ্চ মানৰ গ্ৰোথ নহয়। সেই উচ্চ মানৰ গ্ৰোথটো হয়তো কিছু ষ্ট্ৰাগল কৰিলে, কিছু কষ্ট কৰিলে পাব পাৰিব, কিন্তু সেই কষ্টটো ষ্ট্ৰেট জোনৰ হ'ব লাগিব। এটা বুজি লওঁ ষ্ট্ৰেট জোন কি। ষ্ট্ৰেট জোন হৈছে কমফৰ্ট জোনৰ বাহিৰত মানুহে অকণমান নিজকে পুশ আপ কৰি, অকণমান নিজকে ধাক্কা দি পিনে আৰু কিছু বেছিকৈ কষ্ট কৰা। ইয়াত যদি আপুনি আৰম্ভণি 2 ঘণ্টা পঢ়িছে, এতিয়া আপুনি নিজকে 4 ঘণ্টা পঢ়িবৰ কাৰণে পুশ কৰিছে। আপুনি যদি 10টালৈকে ৰাতি কাম কৰিছে, আপুনি 12টালৈকে কাম কৰিবলৈ নিজকে পুশ কৰিছে, নিজকে কৈছে আৰু মই ইম্প্ৰুভ কৰিব লাগিব, আৰু আগুৱাই যাব লাগিব, আৰু গ্ৰোথ কৰিব লাগিব, আৰু সাকসেসফুল হ'ব লাগিব। সেইটো হৈছে আপোনাৰ ষ্ট্ৰেট জোন। আৰু এটা সময়ত আপুনি এই কামটো ষ্ট্ৰেট জোনত কৰি 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 অভ্যাসত পৰিণত হৈ গ'লে সেই কামটোৱে কমফৰ্ট জোন হৈ থাকিব। আৰু জীৱনত প্ৰতিজন ব্যক্তি যিবিলাকে সাকসেসফুল হৈছে, তেওঁলোকে প্ৰত্যেককে ষ্ট্ৰেট জোনত কাম কৰিছে। তো মই সকলো ছাত্ৰ ছাত্ৰী, সকলো বন্ধুসকলক এইখিনি জনাব বিচাৰো যে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে আমি সকলোৱে ষ্ট্ৰেট জোন ল'ব লাগিব, ষ্ট্ৰেট জোন যাব লাগিব, তেতিয়া সফলতা অৰ্জিত কৰিব পাৰোঁ। লাগিলে আমি ডেভিড বেকহামৰ উদাহৰণে লওঁ, লাগিলে আমি বিৰাট কোহলিৰ উদাহৰণে লওঁ, প্ৰত্যেকজন মানুহে নিজৰ জীৱনত ষ্ট্ৰাগল কৰিছে আৰু তেওঁলোকে এই ষ্ট্ৰাগলখিনি কমফৰ্ট জোন হিচাপত নকৰি ষ্ট্ৰেট জোনত কৰিছে। ধন্যবাদ। শেষত এইখিনিয়ে কওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই শ্বেয়াৰ কৰিব। থেংক ইউ।